এতিয়া বৰ্তমান বাজিছে 5টা গতিকে মই যে আছো তাৰ নতুন ব্লগ কৰিবলৈ অনিলছ ব্লগ নলবাৰী ব্লগ আৰম্ভ কৰো আজিৰ ভিডিঅ'টো মানে 6 কিলোমিটাৰ আহিলো 6 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ গেলে মই ইয়াত লোকাল পাম ইয়াতে ওয়েট কৰি আছে এখন দলঙৰ কাষত আৰু তাৰ পৰা যাব লাগিব আৰু 10 কিলোমিটাৰ গতিকে বলকচোন ক'ত যাম কি কৰিম চাই থাকক ব্লগ मोर चैनल तो सब्सक्राइब करब प्लीज कैसे सब्सक्राइब करब शेयर करब और खगराबार दुईजन मोर बंधुए गति के रखी आसे देखुवाई आसो इते फोन कर गति के पामें और बेसि समय ना पाई गलो এটা ब्लक रास्ता दुटा जाम कोनटो दी बर्तमान मैं चाई आसो मैपत चाई किने जाई आसो आरम्भ करो आजिर भिडिओটো ब्लग देरी होइसे एराम देरी होइसे जे आसरित आधा घंटार भितरत पाबा লাগিব हे जागाটো बरा আহি বৰ্তমান মই খগৰাপাৰত দলং পাই গলো এন্ড দু আহি ইয়াত ৰখি আছে ওয়েট কৰি আছে এটা বস্তু দেখি আছে সেইটো মন্দিৰ দেখিছে কেনেকুৱা মন্দিৰ ইয়াত মস্ত 5 দিনকৈ দুৰ্গা পূজা উদযাপন হয় গতিকে দুৰ্গা পূজাৰ কাম চলি আছে মই বৰ্তমান বাহিৰত আহি ওয়েট কৰি আছো আৰু এটা বস্তু দেখি আছো অলপ সময়